हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे आरो আজি মই লৈ আহিছো উৰহি চৰচৰি কেনেকনো বনাই আহকচোন ভিডিওটো চাও আৰু সম্পূৰ্ণকৈ চাব স্কিপ নকৰি আৰু এই উৰহিটো সৰু উৰহি হয় সৰু সাইজৰ হয় উৰহিটো আৰু গুটি থাকে এই উৰহিটোত আৰু উৰহিখিনি মই ভালদৰে গুছাই লৈছো আৰু ইয়াতে লৈ লৈছো সৰিয় কুলা জিৰা শুকান জলকীয়া কেটামান দিছো আৰু নহৰু কেইফুটামান দিছো আৰু এইখিনি মই ভালদৰে পেষ্ট বনাই লম দেখিছেনে মই ভিজাই থৈছিলো এইখিনি আৰু এটা কেৰাহী লৈছো কেৰাহীটোত হিচাপ মতে তেল দি দিছো 2 চামুচ মান আৰু চৰচৰিত অকমান তেল বেছি হলে ভাল লাগে আৰু ইয়াতে তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে এতিয়া দি দিম মেথি গুটিখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে তাৰ পিছত পেষ্ট বনোৱা মছলাখিনি সেই মছলাখিনি দি দিম দি পেলাই ভালদৰে ভাজি লম আৰু এইখিনি মিহিকৈ মই পেষ্ট বনাই লৈছো পেষ্ট বনোৱাৰ পিছত তেলত এইখিনি ধুনিয়াকে ভাজি লম তেতিয়া কেঁচা কেঁচা গন্ধ ভাবটো নোহোৱা হ'ব এটা গুটেখিনি এনেদৰে দি দিছো কেৰাহীটোত দিয়াৰ পিছত ভালদৰে ভাজি লম আৰু যদি মোৰ চেনেলটো নতুন ভিউৱাৰ্ছ বা ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থব তেতিয়া আহিবলগীয়া নটিফিকেশনবোৰ পাই থাকিব আৰু এতিয়া মছলাখিনি যেতিয়া ফুটিব আৰম্ভ কৰিছে ইয়াতে অকমান নিমখ দি দিছো তেতিয়া কি হয় তেলৰ পৰা ফুটি নুঠে আৰু এইখিনি ভাল গুটেখিনি দি দিলো দি পেলা ভালদৰে এইখিনি মিক্স কৰি লম আৰু 10 মিনিটৰ কাৰণে ভালদৰে মছলাখিনি মই ভাজি লম আৰু ভালদৰে ভাজি ললে কি হয় কেঁচা এটা গন্ধ ভাত নাহে আৰু এইখিনি ফুটিবলৈ আৰম্ভ কৰিছে এতিয়া ইয়াতে হালধি দি দিম হালধিখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি দিম আৰু ইয়াতে অলপমান ৰেড চিলি পাউডাৰ দি দিম বিলাহী দুটা দি দিছিলো আৰু বিলাহীখিনি দিয়াৰ পিছত অলপ সময় কাৰণে ঢাকি দিছিলো আৰু ঢাকি দিয়াৰ পিছত আৰু ভালদৰে তেলখিনি উপঙি উঠিলে আৰু কাটি লোৱা উৰহিখিনি এই উৰহিখিনি দি পেলাই ভালদৰে মিক্স কৰি লম আৰু ভালদৰে মিক্স কৰাৰ পিছত ঢাকনে ঢাকি দিম 10 মিনিটৰ কাৰণে আৰু খিজিবলৈ দিম উৰহিখিনি আৰু এটা উৰহিখিনিৰ পৰা দেখিছেনে কি পানী ওলাব আৰম্ভ কৰিছে মই ইয়াত এতিয়া পানী দিয়াই নাই আৰু উৰহিখিনিৰ পৰা পানী ওলাব আৰম্ভ কৰিছে আৰু ওলোৱাৰ পিছত এইখিনি ভালদৰে মিক্স কৰি দিম মিক্স কৰাৰ পিছত আকৌ 5 মিনিটৰ কাৰণে ঢাকন লগাই দিম যদি মোৰ ভিডিওটো চাই ভাল লাগিছে লাইক শেয়াৰ কমেন্ট কৰিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো চাই আপোনালোক উপকৃত হৈছে তেনেহলে
মোৰ কমেণ্টত জনাব নাপাহৰিব যে ভিডিঅ'টো চাই কেনে লাগিল আৰু এনেকৈ ঘৰতে বনাই চাবচোন নিৰামিষ ভাতৰ লগত খুবেই ভাল লাগে আৰু এতিয়া ঠাণ্ডা সিজন যেতিয়া উৰহি এভেইলেবল এতিয়া এনেকৈ উৰহি চৰচৰি বনাই খাব এনেকৈ কালি জিৰা দি উৰহি চৰচৰি বনাই খাব বিৰাটেই ভাল লাগে সৰিয়হ তৰিয়হ দি আৰু এনেকৈ গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰি চাবচোন বিৰাটেই ভাল লাগে